নমস্কাৰ সৰু অসমৰ দৰ্শকসকল, প্ৰথমটো খবৰ। আজি 2026 বৰ্ষৰ 9 জানুৱাৰী আজিৰে পৰা অনুষ্ঠিত হৈছে 65 সংখ্যক বড়ো সাহিত্য সভা চিৰাং জিলা বিজনীত। আৰু 2026 বৰ্ষৰ 6, 7, 8 ফেব্ৰুৱাৰীত 3 দিনকৈ অনুষ্ঠিত হ'ব 95 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন শোণিতপুৰ জিলা জামগুৰি হাটৰ ঢলাই বিল অঞ্চলত। পিছতো খবৰ। আজি 2026 চনৰ 9 জানুৱাৰী আজি ADRE চতুৰ্থ বৰ্গৰ পৰীক্ষাত উত্তীৰ্ণ 4,374 গৰাকী যুৱক যুৱতীক হিমন্ত চৰকাৰে বা BJP চৰকাৰে নিযুক্তি পত্ৰ প্ৰদান কৰিলে। পিছতো খবৰ। হেঁপাহৰ ভোগালী বিহুলৈ আৰু মাজত কেইটামান দিন আছে। অসমৰ মহিলাসকলে ঘৰে ঘৰে লাডু পিঠা বনোৱাত ব্যস্ত হৈ আছে আৰু পথাৰত যুৱক যুৱতী তথা মহিলা পুৰুষ সকলো ব্যস্ত হৈ আছে মেজি আৰু ভেলাঘৰ বনোৱাত। পিছতো খবৰ। আহি থকা 17 জানুৱাৰী তাৰিখে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। মানে 17 জানুৱাৰী তাৰিখে সৰু সজাই ষ্টেডিয়ামত অসমৰ বাগুৰুম্বা নৃত্যই বিশ্ব অভিলেখ গঢ়িব। তাত উপস্থিত থাকিব বহু ৰাইজৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। পিছতো খবৰ। অখিল গগৈৰ বিৰুদ্ধে 20 কোটি টকা ধন দাবী অভিযোগ। নিজৰ ৰাইজৰ দলৰ নেতাই ভিডিঅ' ভাইৰেল কৰিছে। 100% সত্য। আৰু জুবিন দাই বহুত দিনৰ আগতে কৈছিল ৰাইজৰ দল এটা ফটুৱা পাৰ্টি। পিছতো খবৰ। 12 বছৰৰ মূৰত ভাৰত দেশলৈ আহিব ফিফা ৱৰ্ল্ড ক্লাবৰ ট্ৰফিটো। 13 জানুৱাৰী তাৰিখে 3 বজাৰ পৰা গুৱাহাটী বৰষাপাৰাৰ ষ্টেডিয়ামত ৰখাব ট্ৰফিটো। পিছত ৰাতি 8:30 ট্ৰফিটো মুকলি কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু এটা খবৰ। ভাৰত নিউজিলেণ্ডৰ মাজত হ'বলগীয়া 5খন ক্ৰিকেট খেলৰ এখন ক্ৰিকেট খেল অনুষ্ঠিত হ'ব গুৱাহাটীত। পিছতো খবৰ। গৌৰৱ গগৈক শেষৰটো ডেডলাইন অখিল গগৈৰ। অসম প্ৰদেশ কংগ্ৰেছে 20টা সমষ্টি এৰি দিব লাগিব ৰাইজৰ দলক। জানুৱাৰী মাহৰ ভিতৰত মিত্ৰতা সন্দৰ্ভত ল'ব লাগিব সিদ্ধান্ত। যদিহে কংগ্ৰেছ আৰু ৰাইজৰ দলে মিত্ৰতা নকৰে তেতিয়া ৰাইজৰ দলে অকলে 44খনত প্ৰাৰ্থী দিব। পিছতো খবৰ। ভাৰতৰ লগতে ব্ৰাজিল চীন দেশকো ভাবুকি দিছে ডনাল্ড ট্ৰাম্পে। তাৰ মানে বাণিজ্যিক যুদ্ধ। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটো নিবিচাৰে ডনাল্ড ট্ৰাম্পে। ডনাল্ড ট্ৰাম্পৰ মতে ৰাছিয়া দেশখনক সকলোৱে এঘৰীয়া কৰিব লাগে। ৰাছিয়াৰ পৰা তেল নিকিনি ৰাছিয়াক অৰ্থনৈতিকভাৱে দুৰ্বল কৰিব লাগে। মোৰ মন্তব্য হৈছে ডনাল্ড ট্ৰাম্পৰ অলপ খেলি মেলি আছে। বহুত দিনৰে পৰা মই তেখেতৰ বহুত বাতৰি চাওঁ। এবাৰ কয় মই পাকিস্তানক ভাল পাওঁ, এবাৰ কয় বাংলাদেশক ভাল পাওঁ, এবাৰ কয় ভাৰতক ভাল পাওঁ, এবাৰ কয় চীনক ভাল পাওঁ। তাৰ কেইদিনমানৰ পাছতে কয় মোৰ এইবোৰ দেশৰ লগত সম্পৰ্ক নাই। পিছতো খবৰ। বিশ্বৰ সকলোতকৈ ডাঙৰ শিৱলিংটো কলা গ্ৰেনাইট শিলেৰে নিৰ্মিত কৰা হৈছে। শিৱলিংটোৰ উচ্চতা 33 ফুট আৰু ওজন 210 মেট্ৰিক টন। এই শিৱলিংটো 2026 চনৰ 17 জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব বিহাৰৰ মতিহাৰীৰ কেছাৰিয়াৰ কৈথলিয়া গাঁৱত। পিছতো খবৰ। ওদালগুৰি টংলাত অহা 19 জানুৱাৰীৰ পৰা 23 জানুৱাৰীলৈ 5 দিনীয়াকৈ অনুষ্ঠিত হ'ব 100 বছৰীয়া ৰাভাৰ জনগোষ্ঠীৰ অধিৱেশন। পিছতো খবৰ। প্ৰথমবাৰৰ বাবে অসম ৰাজ্যত নিৰ্মিত লাচিত এক কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ পঠিয়াব ইছৰোৰ যোগেৰে। পিছতো খবৰ। অল ইণ্ডিয়া জুৱেলাৰ্ছ এণ্ড গোল্ড ফেডাৰেশ্যনৰ নিৰ্দেশত চৰকাৰে ডাঙৰ সিদ্ধান্ত লৈছে। বুৰ্খা, হিজাব, মাস্ক, হেলমেট পিন্ধি প্ৰৱেশ কৰিব নোৱাৰিব গহনা বিপণীত। আজিলৈ বাতৰি ইমানেই আছিল। জয় আই অসম, জয় জুবিন দা।